সো গাইজ কালি ফাইনেলি আইতা আহিল বহুত দিনৰ মূৰত আমাৰ ঘৰলৈ মাংসৰ লগত ৰঙালাও ৰেচিপি শ্বেয়াৰ কৰিছোঁ মাংসৰ ৰেচিপি চিম্পল ষ্টাইল শ্বেয়াৰ কৰিছোঁ আইতাৰ লগত য়োগা কৰিলোঁ বহুত কিবা কিবি ভিডিঅ' স্কিপ নকৰিব শেষলৈকে চাব सो हे गाइस वेलकम बैक टू माय यूट्यूब चैनल ऋषि बोरुआ और आज का ब्लॉग होगा मेरा एसमी सो गुड मॉर्निंग गाइस एंड इतना मॉर्निंग 6:30 आहिছোঁ मॉर्निंग वॉकলৈ মানে মানুহকেইজনে যিমান বগা খাই সিমান বগা উঠা নাই আকৌ অলপ কোলা উঠিছে সো এতিয়ালৈকে আমি 2 কিলোমিটাৰমান খোজকাঢ়িলোঁ ন এটা আৰু খোজকাঢ়ি আছোঁ কাম কি মোবাইল আছে বুলি দেখাইছে নেকি কাম পাম এটা কি আকৌ মোবাইল লস্তাই কৰিম ইয়াতে য়োগা সো আমি আহি গ'লো মৰ্ণিং ৱাকৰ পৰা এইমাত্ৰ ৰুটি বনাম আইতা সো গাইজ মৰ্ণিং ৱাকৰ পৰা অহাৰ পিছত আইতাৰ কাৰণে বনালোঁ ৰুটি শুকান ৰুটি খাই এনেই অলপ তেল দি পিনে পৰাঠা টাইপ কৰি দিলোঁ আৰু কোলা চাহ মেইন আইতাহঁতৰ কাৰণে নট অনলি আইতা গোটেই অসমীয়া মানুহৰ কাৰণে কোলা চাহ মেইন আৰু মই ৰুটি বনালোঁ আইতাই খাই আছে একদম ধুনীয়াকৈ কোমল কোমল ৰুটি বনাই দিছে নাতি নিমিকৈ খাই আছে তাৰপিছত ৰুটি চুটি খোৱাৰ পিছত আমাৰ ঘৰৰ ওচৰতে অংকল এজনে বগৰী গছজোপা কাটিলে আমি চব গ'লোঁ বগৰী ছিঙিবৰ কাৰণে একদম মা মই চব कैसा মানুহবিলাক सब लोग एकदम गिरे जा रहे हैं ओए सीधा दे मुक दे 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 अंदर अरे घुस जाओ কি আন্টি কাটিবলৈ বেয়া নালাগিলে হেনো আছিমি চিঙিছ আৰু ইয়াত মই বগৰী বুটলি আছোঁ মৰ্ণিং ৱাকৰ পৰা তাৰপিছত গা চা ধুই জাষ্ট বহিছিলোঁ তাৰপিছত পূৰা হাল্লা শুনিলোঁ চবে বগৰী ঐ আহ বগৰী চিঙি আচাৰ বনাওঁ যদি চব ফালৰ পৰা হাল্লা মানে গোটেইখন আহিছে আৰু আমিও আহিলোঁ মই একদম দৌৰি মাৰি আমাৰ দুজনী বগৰী ছিঙি হৈ গ'ল মা আৰু মোৰ ডাঙৰখিনি মই বুটলা সৰুখিনি মায়ে তাৰপিছত যেনেকৈ সন্ধিয়া হ'ল বাচ্চাকেইজনীৰ লগত অলপ বিহু নাছিলোঁ তাহাঁতি একচুৱেলি য়োগা ষ্টুডেণ্ট হয় কিন্তু যদি বিহু আহে বিহু শিকাওঁ ন তো সেইকাৰণে অলপ বিহু নাছিলোঁ বিহু ময়ো বৰ ভালদৰে নাজানো দেখি গম পাইছে এনেই অলপ আৰু তাৰপিছত আকৌ সন্ধিয়া অলপ ইভিনিং ৱাক কৰিলোঁ আইতাৰ লগত কিবা হিন্দীত কৈছে मैं नाजानो क्या कर रहे हैं हे तुम क्या करता है हम नहीं समझता तुम क्या बोलता हम हम अभी दुकान जा रहे हैं बोल दो नहीं हम अभी दुकान जा रहे हैं हम दुकान से नहीं जाता है हम अभी जा रही है ऐसे घूम रही इधर से उधर आएंगे ठंडी बहुत है तो दादी को कैप पहना के लाया तो अभी हम थोड़ा सा वॉकिंग कर रहे हैं दादी कैप पहन ली एकदम आराम से अच्छे से शॉल वॉल ले चुकी है अच्छे से उधर से वॉकिंग करते इधर से उधर स्वस्थ शरीर के लिए उसके बाद क्या पीछे से स्कूटी आ रही है अंकल तो दादी को मिले थे अंकल बाद ভালকে খাই থাকিম কি আইতা ভগৱানৰ নাম ল'বা ओके लो বৰমা আদি और যত गाना सुनाई दिया হা गाना सुनाई दियो এতিয়া ভৰিলি যাওঁতে এতিয়াতো পালোহিয়ে আৰু ভৰিলি যাওঁতে সেইটো গান দেই কোনটো এই ইমান গাড়ী গৈছে মাতে শুনি পোৱা নাই মই ভালদৰে বৰকো আহিয়ে আইতাই বালি বিচাৰি ফুৰিছে হঠাতে পৰা তামোলৰ পিঠ পেলাবলে ৰাস্তাত বালি বিচাৰি তামোলৰ পিঠ পেলাবলৈ বিচাৰি ফুৰিছে মানে গাঁৱৰ মানুহ ন চ'
তামোলৰ পিত পেলাবৰ কাৰণে বাৰে বাৰে উঠি আহিব নোৱাৰি তামোল খাই বহুত ষ্টেণ্ডাৰ মানুহ কি ষ্টেণ্ডাৰ্ড ক'ত পেলাম বাৰু মই পিঠু পৰা ঘৰত পিঠবান এটা লৈ লওঁ জুহালত বহি লওঁ জুইশালীত বহি পিনে ইয়াত মানে পিত পেলাই থাকে ন তামোলৰ গুড়ি मीन्स तामुल खाते तामुल का जो गुड़ी होता है ना वो फेंकता है थूक फेंकते हैं ना तो बार बार उठना बैठना बहुत मुश्किल है तो बालू वालू लेके ऐसे उसमें मतलब बिस्तर के साइड में रख देते हैं और थूक फेंकते रहते हैं তেন্তে এতিয়া হৈ গ'ল মোৰ চবচে মন পচন্দ কামটো কৰা কুকিং ৰঙালাও চব্জি বনাম মাংসৰ লগত মাংস ভাত চাই থাকক লৈ কুকাৰত চাউল এয়া চাউল হৈ গ'ল ৰেচিপি গাইজ প্ৰথমতে লৈছোঁ তেলখিনি গৰম হোৱাৰ পিছত আমি ইয়াত দিম জিৰা চিডছ ধনিয়া চিডছ তেজপাতা চ' গাইজ তেলখিনি গৰম হ'ল এতিয়া লৈছোঁ আমি জিৰা চিডছ দেন ইয়াত ধনিয়া চিডছ এখন তেজপাত এইখিনি ভালদৰে এনেকৈ লৰাই ল'ম অলপ তাৰপিছত এতিয়া এড কৰিছোঁ এইখিনি পিঁয়াজ ভালকৈ তাৰপিছত এই অলপ নহৰু পেষ্ট খুন্দুনাত পিছা হয় মিক্সাৰ গ্ৰাইণ্ডাৰত পিছা নহয় খুন্দুনাত পিছা হয় মিক্স কৰিম ভালদৰে অলপ এনেকৈ পিঁয়াজখিনি অলপ সিজিবলৈ দিব আধা কেঁচা নকৰিব একদম সিজিব দিব গল্ডেন ব্ৰাউন কালাৰ হ'বলৈ দিব তাৰপিছতে এড কৰিব হালধি নিমখ মছলা যি এড কৰে এনেকৈ তেলতে এড কৰি দিব মই লৈছোঁ হালধি লাল মিৰ্চ পাউডাৰ জলকীয়া গুড়ি অলপ গৰম মছলা দেন আমি ভালদৰে এইখিনি লৰাই ল'ম এয়া দেখিছে পিঁয়াজখিনি একদম ভালদৰে সিজিলে নহৰু ভালদৰে সিজিলে এতিয়া ইয়াত আমি এড কৰি দিম মাংসৰ কেইপিচ এড কৰিছোঁ এই কেইপিচ এতিয়া আমি ৰঙালাওৰ লগত মাংসহে বনাইছোঁ দেই মাংসৰ ৰেচিপি নহয় এইটো ৰঙালাওৰ লগত মাংসৰ ৰেচিপি হয় আৰু মাংস ট্ৰাই কৰিব ৰঙালাওৰ লগত এনেকুৱা হাৰ্ডি পিচ ল'বলৈ ট্ৰাই কৰিব বিকজ ৰঙা মাংস ল'লে ইমান খাবলৈ ভাল নালাগে যিহেতু ৰঙালাওৰ লগত এনেকৈ মাংসখিনি অলপ দেৰি আমি এনেকৈ সিজাই ল'ম এই মাংসখিনি সিজিবলৈ অলপ নিমখ দি দিছোঁ সোৱাদ অনুসাৰ আকৌ পিছত দিম এতিয়া মাংসখিনি সিজিবলৈ অলপ নিমখ দি দিছোঁ তাৰপিছত আমি সিজিবলৈ আমি থৈ দিম 5-6 মিনিটমান অলপ সিজাৰ পিছত এটা আমি এড কৰি দিম ৰঙালাওখিনি থৈ দিম এতিয়া এনেকৈ 5 মিনিটমান সিজিবলৈ দিম এইফালে ৰঙালাও কাটি থোৱা আছে এইখিনি সিজাম অলপ পিছত এই চিকেন পক ৰহা হে মাংসখিনি সিজি আছে এতিয়া আমি ইয়াতে এড কৰি দিম ৰঙালাও কেইপিচ ৰঙালাওখিনি এড কৰিলোঁ এতিয়া এইখিনি ভালদৰে আমি লৰাম এনেকৈ ভালদৰে লৰাই ল'ম মই লৰাই লৈছোঁ ৰখিব দেই মোৰ লৰাই হৈ গ'ল এতিয়া এটা আমি এড কৰি দিম সোৱাদ অনুসাৰ নিমখ মই এড কৰিলোঁ নিমখ আৰু এই 3টা কাঁচা জলকীয়া এতিয়া আমি ভালদৰে ৰঙালাও চব্জিখিনি লৰাম মোৰ নিমখখিনি মিহলাই হৈ গ'ল এতিয়া ইয়াতে অলপ পানী দি পিনে সিজিবলৈ দি দিম থৈ দিম মই অলপ পানী এড কৰি দিলোঁ এতিয়া আকৌ এবাৰ লাহেকৈ এনেকৈ লৰাই দিম তাৰপিছত কাঁহী এখন দি পিনে ঢাকি থৈ দিম সিজিবলৈ একদম গাঁৱলীয়া ষ্টাইল চিম্পল ষ্টাইল খাবলৈ বহুত টেষ্টি লাগে এনেকৈ এখনে ঢাকি পিনে থৈ দিম সিজি থাকক তাৰপিছত বনাম আমি মাংস এইফালে মাংস কাটি থৈ দি আছে তাৰপিছত ৰঙালাওখিনি এনেকৈ ভালদৰে ভাঙি এনেকুৱা কৰি দিব ভাঙি দিব তেতিয়া খাবলৈ ভাল লাগিব ৰঙালাও গুড়ি কৰি এনেকৈ পিচ ভাল নালাগে কি কৈছা পেহী ডিপাৰ্টমেণ্টৰ ভোজত এই মই নাযাওঁ মা যাব তাৰপিছত এয়া চাওক ৰঙালাওখিনি ভালদৰে সিজিলে এতিয়া এনেকৈ ভালদৰে গুড়া কৰি পিনে এইখিনি হৈ গ'ল আৰু 2-3 মিনিট সিজাম দেন থৈ দিম আৰু ৰঙালাও ইজ ৰেডি মাংসৰ লগত কি কৈছা পেহী লাহোৱাল কলেজ পেহী ৰবা দে মই হেৰি মাংস বনাই আছোঁ 2 মিনিট ৰবা তো গাইজ এতিয়া বনাম আমি মাংস একদম চিম্পল ষ্টাইলত কড়াই গৰম হৈ গ'ল এয়া ল'লোঁ তেলখিনি গৰম হ'ল তাৰপিছত এইবোৰ এড কৰিম আৰু কিবা কিবি গৰম হৈ আছে তেলখিনি গৰম হ'ল এয়া ল'লোঁ আমি জিৰা চিডছ তাৰপিছত এয়া নহৰু পেষ্ট লৰাই ল'ম ভালদৰে এনেকৈ তাৰপিছত এইটো জলকীয়া আৰু এয়া পিঁয়াজ লৰাই ল'ম ভালদৰে নহৰুখিনি অলপ জ্বলি গ'ল মই পাহৰি গ'লোঁ গেছটো হাই ফ্লেমত হৈ আছিলে নহৰুখিনি অলপ জ্বলিলে সিমান নজ্বলিলে কিন্তু গোন্ধটো খুবেই ভাল আহিছে এতিয়া এড কৰিম হালধি নিমখ এনল এয়া মই ল'লোঁ হালধি গৰম মছলা লাল মিৰ্চ পাউডাৰ আকৌ ভালদৰে আমি এনেকৈ মিক্স কৰি ল'ম অলপ দেৰি সিজক তাৰপিছত ইয়াতে এড কৰি দিম আমি মাংস কেইপিচ আমি এতিয়া এড কৰি দিম এয়া মাংস কেইপিচ মাংস আৰু আলু গৰম ভালদৰে একদম চিম্পল ষ্টাইলত বনাইছোঁ আৰু আপোনালোকক যদি বেলেগ মাংস ৰেচিপি লাগে তেন্তে মোৰ ডেছক্ৰিপশ্যন বক্স চেক কৰিব মই লিংকটো দি দিম মাংসখিনি ভালদৰে আমি লৰাই ল'ম
বৰ বেছি মছলা এড নকৰোঁ, যিহেতু আইটেমত মছলা নাখায়। ত' একদম চিম্পলকৈ বনাইছোঁ। অকণমান দেৰি সিজিলক, তাৰপিছতে এড কৰিম পানী। সিজি আছে, এতিয়া এড কৰিছোঁ পানী 1 গ্লাছ। এয়া পানী এড কৰিলোঁ। এতিয়া আমি ইয়াত এড কৰিম বিলাহী। এড কৰিলোঁ বিলাহীকে পেষ্ট। এয়া স্বাদ অনুসাৰ নিমখ ভালদৰে মিক্স কৰি দিম। একদম চিম্পলকৈ বনাইছোঁ। এতিয়া কাঁহীখনে ঢাকি সিজিবলৈ থৈ দিম আমি 10-20 মিনিটমান। পিছত আমি খাম আৰু ভালদৰে। চ' গাইজ এইফালে মাংস সিজি আছে, এয়া চাওক সিজি আছে আৰু ৰুটি আছে সিজিবলৈ। সিজি আছে আৰু অলপ দেৰি সিজিলক। তাৰপিছত गैस का फ्लेम होगा ऑफ और थोड़ी देर पक जाए फिर गैस का फ्लेम कर दूंगी ऑफ। सो गाइस मांस रेडी एकदम हमार सिंपल स्टाइल मांस एकदम टेस्टी চাও খাবলৈ কেনেকুৱা লাগিছে কেনে ভাল লাগিছে না মজা বহুত মজা নে টেষ্টি কথাই নাই আৰু মোতকৈ এজনী নাই আৰু ন হে না না তো না খাব সো থ্যাংক ইউ সো মাচ গাইজ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আৰু নেক্সট ব্লগ জৰুৰ চাব তাত এতিয়া গান চান গাব বহুত ধুনীয়া গান গায় এইটো ভিডিঅ' ইমান দীঘল নকৰিলোঁ একদম শ্বৰ্ট কৰি থৈ দিছোঁ নেক্সট ভিডিঅ' জৰুৰ চাব এণ্ড থেংক ইউ সো মাচ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ডু লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ মাই ইউটিউব চেনেল